নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ প্ৰতিদিনে চাবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ ৰেশন কাৰ্ডৰ বাবে এটা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আপোনাৰ যদি ৰেশন কাৰ্ড আছে আপোনাৰ বাবে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। ৰেশন কমকৈ দিলে আপুনি অভিযোগ দাখিল কৰিব পাৰিব। যদি ৰেশন কাৰ্ডৰ দোকানীয়ে আপোনাক ৰেশন কমকৈ দিয়ে তেতিয়াহ'লে আপোনাক টোল ফ্ৰী নাম্বাৰ দিয়া হৈছে, সেই টোল ফ্ৰী নাম্বাৰত আপুনি অভিযোগ উত্থাপন কৰিব পাৰিব। কমকৈ সামগ্ৰী দিয়া ৰেশন কাৰ্ডৰ দোকানী এতিয়াৰ পৰা যাব জেললৈ যদি আপোনাক ৰেশন কমকৈ দিয়ে। দুটাকৈ নাম্বাৰ মুকলি কৰা হৈছে টোল ফ্ৰী নাম্বাৰ, সেই দুয়োটা নাম্বাৰত আপুনি অভিযোগ উত্থাপন কৰিব পাৰিব ৰেশন কাৰ্ডৰ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে যদি ৰেশন কমকৈ দিয়ে। অসম চৰকাৰৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ফালৰ পৰা এই জাননী প্ৰেৰণ কৰা হৈছে। বিভিন্ন অভিযোগ উত্থাপন কৰা হৈছিল ৰেশন দোকানীৰ বিৰুদ্ধে ৰেশন কমকৈ দিয়াৰ বাবে। যদি আপুনি একে ধৰণৰ সমস্যাত ভুগি আছে, আপোনাক যদি সুলভ মূল্য দোকানৰ পৰা আপুনি য'ৰ পৰা ৰেশন লয় সেই ৰেশন দোকানীয়ে যদি আপোনাক কমকৈ দিয়ে, চাউল বা যিয়েই নিদিয়ক বা যিয়েই আপুনি লাভ কৰে, তাত যদি কমকৈ দিয়াৰ সন্দেহ হয় আপোনাৰ, যদি কমকৈ দিছে তেতিয়াহ'লে আপুনি অভিযোগ উত্থাপন কৰিব পাৰিব। বিভাগৰ টোল ফ্ৰী নাম্বাৰ দিয়া হৈছে দুটাকৈ নাম্বাৰ। এক নম্বৰ নাম্বাৰটো হৈছে 180034536111। মই পুনৰবাৰ নাম্বাৰটো কৈ দিছোঁ, টোল ফ্ৰী নাম্বাৰ। এই নাম্বাৰত আপুনি ফোন কৰি অভিযোগ উত্থাপন কৰিব পাৰিব ৰেশন দোকানীৰ বিৰুদ্ধে যদি ৰেশন আপোনাক কমকৈ দিছে। এক নম্বৰ নাম্বাৰটো হৈছে 180034536111 আৰু BSNL গ্ৰাহকসকলৰ বাবে নাম্বাৰ দিয়া হৈছে 1967। যিসকলে BSNL সিম চলায় তেওঁলোকে 1967 নম্বৰত কল কৰি আপোনাৰ অভিযোগ উত্থাপন কৰিব পাৰিব। এই দুয়োটা নম্বৰত ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 6 বজালৈ সক্ৰিয় হৈ থাকিব আৰু ফোন কৰি আপোনাৰ অভিযোগ উত্থাপন কৰিব পাৰিব। আপোনালোকে নিজৰ অভিযোগসমূহ দাখিল কৰিব পাৰিব আৰু অসাধু চক্ৰৰ বিৰুদ্ধে মাত মাতি সহযোগিতা আগবঢ়াবৰ কাৰণেও অসম চৰকাৰৰ ফালৰ পৰা খাদ্য অসামৰিক যোগান বিভাগৰ ফালৰ পৰা এই জাননী প্ৰেৰণ কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে ম্যানমাৰত নিৰ্বাচন অনুষ্ঠিত কৰিব নিদিয়ে বিদ্ৰোহীয়ে। নিৰ্বাচন আয়োগৰ মুখ্য বিষয়াক গুলীয়াই হত্যা কৰা হৈছে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো, এটা আন্তঃৰাষ্ট্ৰীয় খবৰ। নিৰ্বাচন হ'বলৈ নিদিয়ে ম্যানমাৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিদিয়ে বিদ্ৰোহীসকলে। নিৰ্বাচন আয়োগৰ মুখ্য বিষয়াক গুলীয়াই হত্যা কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে বিজেপিৰ দ্বাৰা বিধায়ক ক্ৰয়ৰ শংকা। নিৰ্বাচনৰ পূৰ্বে চিন্তিত হৈ পৰিছে কংগ্ৰেছ। কৰ্ণাটক বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 16 দিন বাকী আছে। নিৰ্বাচনৰ দিন পিছুৱাই যোৱাৰ সময়তে এই ভয় বৃদ্ধি পাইছে কংগ্ৰেছৰ মাজত। নিৰ্বাচনৰ 3 দিনৰ পাছতেই ঘোষণা কৰা হ'ব ফলাফল, অৰ্থাৎ কৰ্ণাটকত নতুন চৰকাৰ গঠনৰ বাবে এতিয়াও আছে 3 সপ্তাহতকৈও অধিক সময়। কিন্তু নিৰ্বাচনৰ পূৰ্বেই এক দুশ্চিন্তাত ভুগি আছে কংগ্ৰেছে। আভ্যন্তৰীণ কন্দলৰ আশংকাত চিন্তিত হৈ পৰিছে দলটো। কংগ্ৰেছৰ কেন্দ্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে তথা দলৰ অন্যতম প্ৰধান নেতা ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি দলটোৰ আন নেতাসকল নিৰ্বাচনৰ পিছত কংগ্ৰেছৰ নিৰ্বাচিত বিধায়ক চুৰি হোৱাৰ আশংকাত চিন্তিত হৈ পৰিছে। কিছুদিন পূৰ্বে কৰ্ণাটকত এক নিৰ্বাচনী বৈঠকত ৰাহুল গান্ধীয়ে দিছিল কৰ্ণাটক জয়ৰ শংকা, কিন্তু সমান্তৰালভাৱে তেওঁ ইয়াৰ বাবে প্ৰায় 150খন আসন পাব লাগিব বুলিও দোষাৰিছিল। অন্যথা দুৰ্নীতিৰ ধনেৰে বিজেপিয়ে কংগ্ৰেছী বিধায়কক ক্ৰয় কৰিব পাৰে বুলিও মন্তব্য কৰিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ইফালে শনিবাৰে সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও একেই ইংগিতেই প্ৰদান কৰিছে। গান্ধীৰ দৰেই তেওঁ কয়, আমি কৰ্ণাটকত বহু আসন পাব লাগিব, নহ'লে বিজেপিয়ে আমাৰ বিধায়কক চুৰি কৰিব পাৰে।